বিয়া মানে চিন্তা চৰ্চা কৰিব পৰা ব্যক্তিবিলাক গাঁৱৰ মাজত সোমাই আছে সকলো জনগোষ্ঠী জাতিৰ মাজত এই বিয়া চিন্তা কৰা কথা কোৱা মানে উচতনিমূলক কথা ক'ব পৰা ব্যক্তিবিলাকক আমি চিনাক্ত কৰিব লাগে ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত হৈ যায় এই ঘটনাবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত হৈ যায় তাৰ কাৰণে ৰাইজে সমাজে এই বেয়া মানুহবিলাক চিনাক্ত কৰিব লাগে না আপোনালোকে ভাল মানুহে এতিয়া কষ্ট পাইছে হয় না নহয় বেয়া মানুহবিলাকতো এতিয়া জেলত আছে সিহঁতে আৰামছে খাই আছে ভাত আপোনালোকে এতিয়া কষ্ট পাই আছে কি কাৰণত বেয়া মানুহৰ কাৰণে হৈছে তাৰ কাৰণে আমাৰ মাজত কাউন্সিলিং লাগিব মানুহ মাৰিব নালাগে আমি কোৱা নাই কিবা এটা কাৰণত ৰাইজে অলপ চলপ পিটন বা হেৰি কৰিব পাৰে কিন্তু হত্যা কৰিবৰ কাৰণে কাক অধিকাৰ দিলে হত্যা কৰাৰ কাৰণে এই অৱস্থা হৈছে মানুহৰ মন ইমান বেয়া মানুহ আপোনালোকৰ গাঁৱৰ মাজত থাকিব পাৰে হয় না নহয় এই বেয়া মানুহৰ কাৰণে এই কষ্টটো পাইছে তাৰ কাৰণে অনুৰোধ কৰিছোঁ এই ছ'চিয়েল মিডিয়াৰ যোগেদি এইবিলাক বিয়া মানে চিন্তা চৰ্চা কৰিব পৰা ব্যক্তিবিলাক গাঁৱৰ মাজত সোমাই আছে সকলো জনগোষ্ঠী জাতিৰ মাজত এই বিয়া চিন্তা কৰা কথা কোৱা মানে উচতনিমূলক কথা ক'ব পৰা ব্যক্তিবিলাকক আমি চিনাক্ত কৰিব লাগে সিহঁতে এই এনেকুৱা বিশৃংখলা মানে কাটা কাটি মাৰা মাৰিহে ভাল পায় এই মাৰা মাৰি হোৱাৰ কাৰণে আমাৰ গোটেই জাতিৰ মাজত এতিয়া সংঘাত লাগি গ'ল ইয়াৰ ভাল মানুহে দুখ পাইছে ঘৰ এৰিব লগা হৈছে কাৰোবাৰ জ্বলাই দিছে কাৰোবাৰ কাটিছে এই বিয়া মানুহবিলাকৰ কাৰণে হৈছে তাৰ কাৰণে এই যোনে এইবাৰ কাম কৰিছে আইনে শাস্তি দিব সকলো জাতি জনগোষ্ঠী আমাৰ BTCৰ মাজত থাকিব লাগে বসবাস কৰিব লাগে আপোনালোকে ভয় কৰিব নালাগে সকলো জাতিলৈ আমি কালি কথা পতা হৈ গ'ল ইতিমধ্যে আৰু প্ৰশাসন চাইডৰ পৰা আপোনালোকৰ ৰক্ষা কৰিব বুলি আমি অনুৰোধ কৰিছোঁ আৰু কৰিব এইখিনি কথা কৈ মই বেখিনি खोথাखौ বুंनानै आङो दोनथ'बाय